হেল্ল' ফ্ৰেণ্ডছ, আজি দুপৰীয়া সাজত ঔটেঙা ফুলকবি দি পেলাই মাছৰ টেঙা জোল আৰু সৰু মাছৰ লগত খৰিচা দি ভজা। মই প্ৰথমতে সৰু মাছকেইটা ভালকৈ ধুই ল'লোঁ। ধুই লৈ পেলাই এনেকৈ ফ্ৰাই পেন এখনত ভাজিবলৈ দিলোঁ। তাৰপৰা ডাঙৰ মাছখিনিও লগতে আন এখন কেৰাহীত মই ভাজি লৈছোঁ। তাৰপৰা সেই ভজা তেলতে মই মিঠি গুটি, বিলাহী, ফুলকবি আৰু সৰু সৰুকৈ ঔটেঙা কাটি তাত দি দিলোঁ। সকলো একেলগে ভাজি লোৱাৰ পিছত অলপ সময় ঢাকনি মাৰি তাত সিজিবলৈ দিলোঁ। এনেকৈ তাৰপিছত পানী দি দিলোঁ। পূৰা পানী অলপ দি দিলোঁ। দি পেলাই যাতে ঔটেঙা ফুলকবি চব সিজি যায়। তাতে যেতিয়া উতলটো আহিছে মাছখিনি দি দিছোঁ। এপিচ এপিচকৈ আকৌ ঢাকন মাৰি দিছোঁ। এতিয়া উতলা মাছৰ আঞ্জাত কেঁচা ধনিয়া ছটিয়াই দিছোঁ। দি পেলাই ঢাকন মাৰি দিছোঁ। আনফালে মই কেৰাহীত দুটা পিঁয়াজ কাটি দি দিছোঁ আৰু এটা কেঁচা জলকীয়া দিছোঁ। দি পেলাই লৰাই আছোঁ। ভাজি ল'ম, মানে অলপ ভালকৈ ভাজি ল'ব লাগিব। তাতে নিমখ, হালধি অকণমান দি পেলাই আকৌ ভাজি লৈছোঁ পিঁয়াজখিনিৰ দৰে। এনেকৈ পিঁয়াজখিনি ভাজি ভাজি তাতে ভজা সৰু মাছখিনি দি দিছোঁ। দি পেলাই আকৌ অলপ সময় লৰাই লৰাই ভাজিছোঁ। অলপ সময় যেতিয়া ভাজি ল'ম, তাৰপিছত এনেকৈ অলপ সময় থোৱাৰ পিছত তাতে মই এতিয়া খৰিচা 2 চামুচ দি দিছোঁ। খৰিচা 2 চামুচ মই দিছোঁ। আপোনালোকৰ নিজৰ ওপৰত কথা, আপোনালোকে যিমান দিয়ে দিব পাৰে। যোনে ভাল পায় বেয়া পায় নিজৰ ওপৰত কথা। মই 2 চামুচেই দিছোঁ আৰু হোৱাৰ আগত কেঁচা ধনিয়া অলপ ছটিয়াই দিছোঁ। খাবলৈ খুবেই ভাল হয়। আপোনালোকেও এদিন এনেকৈ ট্ৰাই কৰি চাব আৰু মোক জনাব।